ৰাতিপুৱা শুই উঠি বৰষুণজাক দেখি মনটো ভালো লাগিল, ইফালে আকৌ বেয়াও লাগিল। যিহেতু ইমান দিন বৰষুণ দিয়া নাছিলে সেইকাৰণে ভালেই লাগিছিল, পিছে মোৰ কলেজ যাবলগীয়া থকা বাবে মনটো বেয়া লাগিলে। যিহেতু বৰষুণ দিলে বাহিৰৰ ঠাইবিলাক ইমান লেতেৰা হয়, ক'তো ওলাই যাবলৈ মনেই নাযায়। পিছে নগ'লেওতো নহ'ব, যাবই লাগিব। সেইকাৰণে ভাবিলোঁ যোৱাৰ আগতে মোৰ কামখিনি কৰি মেলি আজৰি হৈ লওঁ। যিহেতু কলেজৰ পৰা আহোঁতে সন্ধিয়াই হ'বগৈ। আমাৰ ইফালে গাড়ীৰ বহুত প্ৰব্লেম, সেইটো কাৰণে এয়া মই কলেজ ওলাই আহিলোঁ আৰু কলেজ গৈ পাই ইমান মনটো ভাল লাগিছে। বহুত দিনৰ মূৰত কলেজ আহিছোঁ। এক্সাম শেষ হোৱাৰ পিছৰ পৰা কলেজ যোৱাই নাছিলোঁ। তাৰপিছতে আমি কামখিনি কৰি মেলি আজৰি হৈ ইহঁত দুজনীয়ে বোলে ফুচকা খাওঁ বুলি ক'লে, সেইকাৰণে আহিলোঁ। মই পিছে বাহিৰৰ ফুচকা খাই ইমান ভাল নাপাওঁ, সেইকাৰণে মই আৰু এয়া ৰাতি দেখিছেনে শুব লৈছোঁ। এই আহি ক'ৰ পৰা সোমাল আহি আঁঠুৱা তলত দৰ্জা খিৰিকী বনাবলৈ জোখ মাখ লৈ আছে।